নমস্কাৰ। আগতে অসমীয়া স্বৰ চিহ্ন শিকোঁতে বত আকাৰ বা বত হছইকাৰ বি এনেকেই শিকিছিলোঁ। কিন্তু এতিয়া এফেলেনৰ মতে আমি কেনেকৈ অসমীয়া স্বৰ চিহ্ন মাতিব লাগে মই মাতি দিছোঁ শুনিব। ব, ব, বা, বি, বি, বু, বু, বি, বে, বই, বু, বৌ। ৰ, ৰ, ৰা, ৰি, ৰি, ৰু, ৰু, ৰি, ৰে, ৰৈ, ৰু, ৰৌ। ক, ক, কা, কি, কি, কু, কু, কি, কে, কৈ, কু, কৌ। ম, ম, মা, মি, মি, মু, মু, মি, মে, মই, মো, মৌ। ল, ল, লা, লি, লি, লু, লু, লি, লে, লৈ, লু, লৌ। এনেকৈ আমি স্বৰ চিহ্নকেইটা মাতিব লাগে।